তো আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে বঙাইগাঁও টেৰাফন ভৱনত কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ যিটো কৰ্মী সভাটো সম্পন্ন কৰা হৈছে। এই কৰ্মী সভা এইকাৰণে সম্পন্ন কৰা হৈছে যে আগন্তুক 2024 চনৰ দেশৰ সাধাৰণ নিৰ্বাচন আছে। এই দেশৰ সাধাৰণ নিৰ্বাচনটো বহুত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। তো কোকৰাঝাৰ সমষ্টিৰ যিটো লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি সম্পূৰ্ণৰূপে সাজু হৈ উঠিছোঁ। কিন্তু ইয়াত এটা কথা যে কোকৰাঝাৰ লোকসভা সমষ্টি ST কেণ্ডিডেট হিচাপে বা ST সমষ্টি হিচাপে বা বড়ো জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া যিটো আশা আকাংক্ষা আছিলে তাক বাস্তৱায়িত কৰিবৰ কাৰণে আমি বাৰ আহ্বান জনাইছিলোঁ যে বড়ো যিমানখিনি সংগঠন আছে, জাতীয় সংগঠনেই হওক বা ৰাজনৈতিক সংগঠনেই হওক, আপোনালোকে দুটা ফাল হৈ পেলাই দোকান খুলিব নালাগে, আপোনালোক ইউনাইট হৈ যাওক। যদি UPPL আৰু BPF ইউনাইট হয় তেনেহ'লে ভোটাৰ্ছ পাৰ্টিয়ে এই ইউনাইটটোৰ পক্ষত আমিও সমৰ্থন দিম বুলি কৈছিলোঁ। কিন্তু এওঁলোক নিজে ইউনাইট নহয়, সেইকাৰণে আমি এটা বাধ্যবাধকতাত পৰি পেলাই আমি ইয়াতে কেণ্ডিডেট দিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ আৰু আমি কেনেকুৱা ষ্ট্ৰেটেজি পলিচি লৈ পেলাই আমি নিৰ্বাচন খেলিম এই সম্পৰ্কে এই কৰ্মী সভাত উত্থাপন কৰা হৈছে। এতিয়া কথা হ'ল যে পূৰ্বৰ সেই যিটো ৰাজনৈতিক ব্যৱস্থা আজিৰ তাৰিখত নাই। আজি নৱপ্ৰজন্মই গোটেই দুনিয়াখন লৈ ঘূৰি ফুৰি হাতত। তো নৱপ্ৰজন্মৰ এই পুৰণি পদ্ধতিৰে ঠগিবলৈ বিচৰাটো আটাইতকৈ লজ্জাজনক বিষয় হৈ পৰিব। সেই ক্ষেত্ৰত আমি বা দেশবাসীয়ে কংগ্ৰেছক নালিফাই এটা কাৰণেই কৰিছে যে কংগ্ৰেছক নালিফাই কৰাৰ এটা কাৰণ আছে। কাৰণ কংগ্ৰেছে এইখন দেশৰ জনসাধাৰণক যে নিজৰ ভৰিত নিজৰ থিয় হ'ব পৰাকৈ স্বাধীন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ চিন্তা ভাৱনা শিক্ষা ব্যৱস্থা কি নিজস্বভাৱে গঢ় লৈ তুলিব নোৱাৰিলে। এওঁলোকে মাত্ৰ ৰাজনৈতিক ব্যৱস্থাৰে ভোট আদায় কৰি পেলাই মাত্ৰ আমাক এটা কি ব্যৱস্থা কৰি দিলে, আমাক ওপৰৰ ভগৱানৰ ওচৰত এৰি দিলে। তোমালোক নিষ্কৰ্মা, পাপৰ ফল ভুগি আছা, তোমালোক কাম নকৰা, সেইকাৰণে তোমালোক দুখীয়া বুলি আমাক ওপৰৰ হাতত এৰি দিলে। সেই যিটো আস্থা আৰু বিশ্বাসটোক ধৰি ৰাখিবৰ কাৰণে বিজেপি আৰু আস্থা আৰু বিশ্বাসৰ নামত ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে। কিন্তু কোনো দিনাখনেই এই নৱপ্ৰজন্মই জীয়াই থাকিব পৰাকৈ নতুন আশা, নতুন ভাষা, নতুন পৰিভাষাৰে আৰ্থিক সুধাৰীকৰণৰ আৰ্থিক গণতান্ত্ৰিক ব্যৱস্থাৰ কথা কংগ্ৰেছ আৰু বিজেপিয়ে চিন্তা নকৰিলে। কিন্তু এটা দুৰ্ভাগ্যজনক বিষয় যে কংগ্ৰেছ আৰু বিজেপিয়ে সেই কথা চিন্তা নকৰিলে এই ৰিজনেল যিমানবিলাক পাৰ্টি আছে সেই ৰিজনেল পাৰ্টিবিলাকে নিজস্ব বৈশিষ্ট্য বজাই ৰাখিবলৈ যি চিন্তা চৰ্চা কৰিব লাগিছিলে সেই চিন্তা চৰ্চাবিলাক কিন্তু সেই দুয়োটা দলত বিলীন কৰি দিছে। এইটো সমাজৰ কাৰণে বেয়া লক্ষণ। সেইকাৰণে সেই বেয়া লক্ষণবিলাক আমি শেষ কৰাই পেলাই সমাজক প্ৰকৃত পক্ষত ৰাজনৈতিক ব্যৱস্থা, আৰ্থিক ব্যৱস্থা আৰু মানুহৰ যিখিনি জীয়াই থকাৰ ব্যৱস্থা ইয়াৰ ওপৰত আমি এটা কথা আলোচনা কৰিছোঁ। সেই আলোচনাত কিছুমান মানুহে কৈছে চৰকাৰে কিয় নাগৰিকক ভোট দিব লাগে বা চৰকাৰে কিয় নাগৰিকক টকা দিব লাগে। আমি এটা কথা কৈছোঁ, বৰ্তমান সমাজ ব্যৱস্থা আৰ্থিক ব্যৱস্থালৈ ৰূপান্তৰিত ঘটি গ'ল। তো অৰ্থ নহ'লে যদি সংসাৰ নচলে তেনেহ'লে যাৰ হাতত অৰ্থ চপোৱাৰ অধিকাৰ আছে, পাৱাৰ আছে, সিহে সংসাৰ চলাব লাগিব। মোৰ সংসাৰ কোনে চলাব লাগিব? চৰকাৰৰ হাতত পাৱাৰ আছে, নোট চুপোৱাৰ অধিকাৰ আছে। অধিকাৰ থকা বা পাৱাৰ থকা মানুহ যদি সংসাৰ নচলায় তেনেহ'লে এই মানুহবিলাকে ক'ৰ পৰা চলাব? আমাৰ ভাৰতবৰ্ষত যিটো কলা আইন আছে, 105জন মানুহ জীয়াই থাকিব পাৰিব, এজনে চাকৰি কৰিব, দুজনে ব্যৱসায় বাণিজ্য কৰিব, দুজনে দালালি কৰি চলিব আৰু 95জন মানুহ জীয়াই থকাৰ নামত মৰি থাকিব। সেই কলা আইনখন সংশোধন কৰিবৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ নিৰ্বাচন, এই নিৰ্বাচনটো জনসাধাৰণক বুজাবৰ কাৰণে নিশ্চিত ৰূপত কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ কেণ্ডিডেট থাকিব। ইয়াৰ সম্পৰ্কে আলোচনা কৰা হৈছে। যে আপোনাৰ যে BPF পপুলেশ্যন এইটো আজিৰ দিনত কিমান বাঢ়ি গৈছে বুলি আপুনি চাওক, আমি ভোটাৰ্ছ পাৰ্টিৰ মানুহ, যোনে যিয়েই নকৰক লাগে ভোটাৰৰ ওপৰতে ডিপেণ্ডেবল হয়। এনেকৈ যদি আমি চাওঁ যে ধনীয়ে ধনী মানুহক শ্ৰদ্ধা কৰে, চাকৰি কৰা মানুহে চাকৰি কৰা মানুহক শ্ৰদ্ধা কৰে, পুলিচে পুলিচক শ্ৰদ্ধা কৰে, ঠিক এই ভাৱনাটো যে আমি জনসাধাৰণক বুজাব পাৰোঁ, তোমালোকে ধনী মানুহবিলাকে ধনী মানুহবিলাকৰ ওপৰত যিটো ৰেছপনচিবিলিটি দেখুৱাই, দুখীয়া মানুহে দুখীয়াৰ ওপৰত এই ৰেছপনচিবিলিটি দেখুৱাই দিয়ক। দুখীয়াৰ জনসংখ্যাটো বেছি, তো দুখীয়াৰ জনসংখ্যাটো বেছি, তেনেহ'লে দুখীয়া যিসকল দুখীয়া মানুহৰ উন্নতিৰ কথা চিন্তা কৰিছে ভোটাৰ্ছ পাৰ্টি, তেনেহ'লে ভোটাৰৰ জয় হ'ব। আমি দেখাবলৈ পাইছে এই BTC অঞ্চলত কোকৰাঝাৰ লোকসভা সমষ্টিত BPF আৰু UPPL দলে বোলে যোগদান কৰি আছে। আপোনাৰ যি BPF পাৰ্টিটো যোগদান আমি দেখাবলৈ চাওক, আমি এই ক্ষেত্ৰতে এওঁলোকৰ আৰু আমাৰ মাজত ডিফাৰেঞ্চটো এইটোৱেই, এওঁলোকে মানুহক দেখুৱাই যোগদান কৰাই আছে, কিন্তু সকলো মানুহে যে ভোটাৰ হয়
এওঁলোকক মৰ্যাদা সহকাৰে মানৱীয় গৰিমাৰে যে জীয়াই ৰাখিব লাগে এই কথাটো এওঁলোকে চিন্তা কৰা নাই। যিমানেই নাটক নকৰক লাগে আৰ্থিক লোকতন্ত্ৰলৈ মানুহ যাবই লাগিব, আৰ্থিক ব্যৱস্থালৈ যাবই লাগিব, কাৰণ আৰ্থিক ব্যৱস্থাৰ কাৰণে মানুহে চুৰি বদমাচি ডকাইটোও কৰি আছে। এই ক্ষেত্ৰত ইয়াক ৰাজনৈতিক আৰু সাংবিধানিক সমাধান সূত্ৰ এটাহে আমি বিচাৰিছোঁ। এই সমাধান সূত্ৰটো জনসাধাৰণে যিদিনাখন বুজি উঠিব, কাৰণ এওঁলোকক বুজাবলৈ আমি আকৌ এওঁলোকৰ নিচিনাকৈ মিছা পথ ল'ব নোৱাৰোঁ, কাৰণ আমি সেনেকুৱা কি মিছা পথত চলা মানুহ নহয়। সেইকাৰণে সঁচা ৰাস্তাত লাগিলে এদিন দেৰি হ'ব, কিন্তু জনসাধাৰণে বুজি উঠিব আৰু আৰ্থিক ব্যৱস্থালৈ গতি কৰিব বুলি আমি আশাবাদী। এমপি ইলেকশ্যনত আপোনাৰ বিপিআই আৰু কোনোবা লগত এলায়েন্স আছে নেকি? এলায়েন্স আমাৰ কাৰো লগত নাই, কাৰণ আমি বাৰ বাৰ এলায়েন্সক ইণ্ডিয়া আৰু NDA এলায়েন্সৰ কথাটো এইকাৰণে আমি কোৱা নাই, কাৰণ এওঁলোকে ব্যৱস্থাগত পাৰ্থক্যলৈ যাব নোৱাৰিলে এইকাৰণে এলায়েন্সত নাই। কিন্তু আমি এটা আহ্বান জনাইছিলোঁ, আমি ত্যাগ কৰিবৰ কাৰণে সাজু আছোঁ, কাৰণ ইয়াত BTC অঞ্চলত তেজে তেজে হিৰে হিৰে প্ৰবাহিত হৈ থকা বড়োলেণ্ডৰ মুভমেণ্টটোক আমি একেবাৰে নাশ্চত নকৰোঁ, ত্যাগেই হয়। কিন্তু এওঁলোকৰ মাজত যেতিয়া বিভাজন নোহোৱা হ'লে আমি সমৰ্থন জনালোহেঁতেন। আপোনাৰ এই MP কেণ্ডিডেটটো কোনে হ'ব? নাম ঘোষণা নিশ্চিত ৰূপত 14 তাৰিখে হ'ব। আপোনালোকে নতুন এজন কেণ্ডিডেট পাব, যিজন কেণ্ডিডেটৰ আপোনালোকে কোনো কাৰণত কোনো দিনাখন বেয়া বুলি ক'ব নোৱাৰে, কাৰণ আমাৰ নীতি ভাল, নীতিগত এজন কেণ্ডিডেট আমি 14 তাৰিখে আপোনালোকক নিশ্চয় ঘোষণা কৰিম। নিশ্চিত। बिथांमोनहा भारतनि खुनु गणतन्त्र आरो लोकतन्त्रनि बेबस्थाखौ रैखा खालामनो हाया। बेखायनो जोङो बुंदों गणतन्त्र आरो लोकतन्त्रखौ जोङो रैखा खालामनोब्ला, भारतनि संबिधानखौ रैखा खालामनोब्ला एकमात्र बे 2858टा दलनि गेजेराव जोंनि बे भटार पार्टी नङाब्ला भारतखौ जिबनावबो राम रायजो लाबोनो हाया। बे राम रायजोआ त्रेता जुगा, रामाथ' त्रेता जुगाव फैदोंमोन नङा होमबा? बे एकदम फल्स, बे जानो हाया। आरो जोङो नुनो मोनदों दानि बे सिचुवेसनाव दिनै UPPL आरो जोंनि बे BPF बे बिथांमोनहा मा होनो रिजार्भ ओनसोलाव थाङो, नोंथांमोना हा पाट्टा होगोन, बे मा खोथा? बेखौसो जों गोदो गोदायनिफ्राय नुबोबाय। हा पाट्टाया इलेक्सन टाइमाव जायो, इलेक्सन बारग'लांबाथाय आन्दायनो हायो। जोंनि थाखाय बेफोर जेबो फेक्टर नङा। दिनै जोङो नामनि BTCनि बर'फोर बा नामनि BTCनि जोंनि BTRखौ मोजां मोनग्राफोर, बे बिथांमोनहा दिनै रांनि आंखालाव दिनै गथ' फोरोंनायनि नामै, बेमारनि नामै हा बन्दक होबाय, हाखौ फाननांबाय, बिथांमोनहा रिजार्भआव थांबाय, रिजार्भआव हाग्रा दानस्रांनानै न' लुहैबाय। बेबायदि जोङो BTCया सेबगासिनोसो दं बुंनो थाङोब्ला। इलेक्सनावहाय नोंथांमोना बबेबा राजनीतिक दलजों एलायन्सफोर जागोन नामा? बाहायथ' जोंहा जेबो कमप्रमाइस गैया, खारन जोङो इन्टारनेसनेल होनना बुङोब्ला जोंनि भारतआवनो दाबो ब'द्ध इन्टारनेसनेल गैया। आरो बे इन्टारनेसनेला दाखालि थांनाय 19 तारिखहालागै नेपालाव जे जोंहा कनफारेन्स जादोंमोन, माने साउथ एसिया माने इउनाइटेड कान्ट्रि भुटान सरकार दानायनि जे प्लानिं, बहाय मिटिं जादोंमोन। बे मिटिङाव गोबां राजनीतिक दोलोफ्रा, हान्जाफ्रा जयनिं लाफैदों आरो बहाय 12टा देशनि 12टा हादोरनि लिडार्सफ्रा सहिबो होदों। दा मोननैल' जोंहा सहि मोननो बाखि जानानै दङ। फैबाय थानाय MP इलेक्सनाव नोंथांमोना माबायदि भट लानानै देरहागोन होननानै? जोङो दा बहाय मोनसे बाथ्रा दै, जेरावनाखि पलिटिकेल माने स्टर्मखौ जेरावनाखि बारहोनो हायो, बहाय जोङो नुनो मोनगोन जुदि जोंनि मानसिफ्रा थारैनो लोकतन्त्रनि सोदोबखौ बुजियोब्ला, गणतन्त्रनि सोदोबखौ बुजियोब्ला जोंखौ लासै लासैनो अनसायगोन आरो बियो रोखा जोंहा देरहानाय लामायाव फैगासिनो दं। गोदो जों नुयोमोन भटार पार्टिनि केन्डिडेट जानो रावबो गोसो जायामोन, दा जों नुनो मोनबाय सेलाय बेलेया जाहांबाय। माबायदि पार्सेन्ट लानानै देरहानो हागौ? जोङो बहाय खोब दा बहाय माखासे सिचुएसननि बाथ्रा दङ। A+B होल स्क्वायर इज इक्वल टु व्हाट? दा पलिटिकेलनि बाथ्राया खुनु दिन माने रोखा जाया। दा 3 तिरिका 13बो जायो, 3 तिरिका 6बो जायो, 3 तिरिका 9बो जायो। गतिके बेखौ रावबो गोरा बुंनो हाया। दा बेखौ जोङो बुंगोन जोंनि वार्कनि सायाव निर्भर खालामगोन आरो जोंनि जे बे BTR ओनसोलनि पलिटिकेल माने वार्मा बा माने माबाया स्टर्मा बेलेग बुस्थु। आरो MP इलेक्सनावहाय नोंथांमोना माबायदि मानसिखौ बिजाथि होगोन होननानै नोंथांमोना सानो? जोङो जोंनि केरेक्टारिस्टिक्स अफ द भटार्स पार्टी जोङो ओरैबायदि बिदों, जोंनो 60% गरिबनिफ्राय केन्डिडेट नांगौ
36%, 34% जोंनो मध्यबित्त श्रेणीनि रिजार्भेशन सिट नांगौ आरो जोंनो मात्र 6% कौटिपतिनि जोंनो रिजार्भेशन नांगौ भटार्स पार्टिनि लक्ष्य आरो उद्देश्य खिन्थु जोङो बेखायनो जोंनाव ना जात ना फात भटार एक जात जों गरिब केन्डिडेटखौ होनो हायोबा जोंनि लकतन्त्र बासायगोन होननानै जोङो नर्मेल गुरै केन्डिडेट किन्तु बाट देस मास्ट बि कनफिडेन्सियेल मा जातिनि मानसिखौ जोंनो ट्राइबेलखौनो होगोन आरो बेवहाय मस्टलि सोरबा जुदि राभा बिथांमोन सोरबा एसटि बिथांमोनहा जुदि चेलेन्ज नांफैनो हायोब्ला टिकेट बिनायनि सायाव निर्भर गावखौ फोसावनायनि सायाव निर्भर दङ मोननैयावबो दङ इन्टारनेसनेल हिसाबै मोनसे ट्रेनिं हाबाफारि लादों बेनि ट्रेनिं हाबाफारिनि बिसय नोंथाङा मा फोरमायगोन मिडिया नोंथांमोननिसिम रोजा रोजा साबायखर आरो जोङो बे 5 नं लकसभा समस्तिनि जोंनि भटार्स पार्टी इन्टारनेसनेलनि आरो गुबुन गुबुन दोलोनि भटार बिथांमोनखौ गुरैयै बुंनो लुबैदों जोङो भटार्स पार्टी इन्टारनेसनेलनि मेसेजखौ बे मिडियानि जरियेथे जोङो बयनोबो बे मेसेजखौ हरनो सानदों खारन जों भटार्स पार्टी इन्टारनेसनेला जोङो जे आइडियलजिजों सोलिदों बे आइडियलजिजों जों दिनै सोलिबोनानै जोङो नुनो मोनदों भारतनि बर्तमाननि जोंनि राजनितिकनि थासारिया एकदम मोजां नङा होननानै जों गेरेन्टि होनो हायो कारना मा जोङो नुदों आसनि बानायो आसनिनि गेजेरजोंखौ थगायगासिनो दङ मोनफ्रोमबो आसनिया बे जोंखौ थगायनायल' दिनै आसनिनि हिसाब गैया माबा सनानि आसनि माबा गोदोनानि नेक्लेसनि आसनि गासिबो आसनिखौनो बानायजोबसिन खोमा बेखौ जों नुनो मोन्दों आरो दिनै अरुणदया सोरनि थाखाय दिनै किसान सन्माना सोरनि थाखाय किन्तु दिनै किसान सन्मानखौ जाय मोनथावथाव बे बिथांमोनानो मोनाखै जाय सोरबा अरुणदय मोनथावथाव बे बिथांजो मोनहानो मोनाखै दा गतिके जों नुदों आसनि माने जोङो थगायनायखौबो नुनो मोन्दों आरो फोलानायखौसो नुनो मोन्दों गतिके जों बुंदों जोंनो आसनिखौ नांलिया प्रपार जुदि गणतन्त्र आरो लकतन्त्र बेबस्थाखौ जुदि थिग खालामनोब्ला जोंनो मासे 8,000 थाखा नांगौ 8,000 बर्तमान जिडिपि हिसाबै 8,435 थाखा जों दाबि खालामगासिनो दङ आरो बे बांनोबो हागौ जिडिपिआ जेब्ला बाङो होमबा जोंनि दाबिया बांगोन फैबाय थानाय लकसभा इलेक्सनावहाय नोंथांमोननि बिपिआइनिफ्राय माबायदि बाहागो लागोन जोङो गोख्रोङै बाहागो लागोन आरो जोंनि उद्देश्यआनो जाहैबाय जोङो दा बर्तमान बुंनो हागौ जे बे भारतआव 2,858 थानिबो बारा राजनितिक दोलो हान्जाफोर दङ दा बेनि गेजेराव जोंबो बैसो जानाय हिसाबै जोङो दांग्रोमै नुनो मोन्दों बे भारतआव जेसेबांनाखि राजनैतिक दोलोफोर दं